পার্ট 6 ক্লাস 9 রেখা আর কোণ রেখা রেখা কি এখন কাগজত সম্পূর্ণভাৱে অঙ্কন কৰিব নোৱাৰা যি ঋতুচিত্ৰক অসীমলৈ বিস্তৃত কৰিব পাৰি সেয়াই হৈছে ৰেখা মানে এখন কাগজত সম্পূৰ্ণভাৱে অঙ্কন কৰিব নোৱাৰা মানে সম্পূৰ্ণভাৱে আমি আঁকিব নোৱাৰি যি ঋতুচিত্ৰক অসীমলৈ বিস্তৃত কৰিব পাৰি সেয়াই হৈছে ৰেখা MLP তিনিডাল ৰেখা কও ইয়াতে দেখা ৰেখাখণ্ড মানে ৰেখাৰ ভাগ ৰেখাখণ্ড আদি বিন্দু আৰু অন্তিম বিন্দু থকা এডাল সৰল ৰেখা আদি বিন্দু আৰু অন্তিম শেষৰ বিন্দু থকা এডাল সৰল ৰেখা যি এডাল ৰেখাৰ অংশ বা দুটা সংজ্ঞাবদ্ধ প্ৰান্ত বিন্দু বিশিষ্ট ৰেখা কি বলে ৰেখাখণ্ড বুলি কোৱা হয় ইয়াত AB এডাল ৰেখাখণ্ড ৰশ্মি এক নিৰ্দিষ্ট আদি বিন্দুৰ পৰা আৰম্ভ হৈ অন্য দিশলৈ গতি কৰা সৰল ৰেখাক কি বলে ৰশ্মি বলে মানে এটা নিৰ্দিষ্ট আদি বিন্দুৰ পৰা আৰম্ভ হৈ অন্য দিশলৈ গতি কৰা সৰল ৰেখাক কি বলে ৰশ্মি বলে PQ এডাল ৰশ্মি কোণ কি একেটা আদি বিন্দুৰ পৰা উদ্ভৱ দুটা ৰশ্মিৰে গঠিত চিত্ৰই কোণ ABC ইয়াত ABC এটা কোণ এংগেল ABC বা এংগেল B ৰেও সূচোৱা হয় এংগেল B টো হল কোণ কোণৰ প্ৰকাৰ প্ৰথম সমকোণ 90 ডিগ্ৰী কোণক কি বুলি কোৱা হয় সমকোণ বুলি কোৱা হয় 90 ডিগ্ৰী কোণক সমকোণ বুলি কোৱা হয় ইয়াত O = 90 ডিগ্ৰী সূক্ষ্মকোণ শূন্যতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু কোণক কি বুলি কোৱা হয় সূক্ষ্মকোণ মানে 0 ডিগ্ৰীতকৈ ডাঙৰ 1 ডিগ্ৰী হলে সূক্ষ্মকোণ 2 ডিগ্ৰী হলে সূক্ষ্মকোণ 3 ডিগ্ৰী হলে সূক্ষ্মকোণ মানে 0তকৈ মুঠতে ডাঙৰ হ'ব লাগিব আকৌ 90 ডিগ্ৰীতকৈ কম হ'ব লাগিব সেই কোণবোৰক সূক্ষ্মকোণ বলে ইয়াতে 50 ডিগ্ৰী এটো এটা সূক্ষ্মকোণৰ উদাহৰণ আকৌ দেখা স্থূলকোণ মানে স্থূলকোণ হল যে 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক স্থূলকোণ বলে 90 ডিগ্ৰীতকৈ ডাঙৰ 91 ডিগ্ৰী 92 ডিগ্ৰী 93 ডিগ্ৰী মানে যিমান আছে 180তকৈ সৰু 179 ডিগ্ৰী হলে এটো কি হ'ব স্থূলকোণ মুঠতে 90তকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু কোণক স্থূলকোণ বলে ইয়াত 110 এটা স্থূলকোণ আকৌ আছে সৰল কোণ 180 ডিগ্ৰী কোণক সৰল কোণ বুলি কোৱা হয় 180 ডিগ্ৰী সৰল কোণৰ মাপ সদায় কি 180 ডিগ্ৰী 180 ডিগ্ৰী কোণক সৰল কোণ বুলি কোৱা হয় ইয়াতে ABC B কোণ 180 ডিগ্ৰী ইয়াত নাকি ABC B কোণ 180 ডিগ্ৰী P = 180 ডিগ্ৰী আকৌ প্ৰবৃদ্ধ কোণ মানে 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু কোণক কি বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় আকৌ ইয়াতে দেখা যে পাৰস্পৰিক সম্পৰ্ক থকা কোণৰ জোৰ মানে কিছুমান কোণৰ অলপ সম্পৰ্ক আছে সেই কোণ কেইটা হল যে পূৰক কোণ আৰু সম্পূৰক কোণ পূৰক কোণ হল যে দুটা কোণৰ মাপৰ সমষ্টি যদি 90 ডিগ্ৰী হয় তাক কি বলে পূৰক কোণ বলে মানে দুটা কোণৰ মাপৰ সমষ্টি যদি 90 ডিগ্ৰী হয় তাক কি বুলি কোৱা হয় পূৰক কোণ ইয়াতে M আৰু N দুটা কোণ এই দুটা কোণ যোগ কৰিলে আমি যদি 90 ডিগ্ৰী পাও এটো হ'ব কি পূৰক কোণ ইয়াত MN যোগ কৰি আমি 90 ডিগ্ৰী পাইছো এটো তেনে হলে কি হল পূৰক কোণ আকৌ সম্পূৰক কোণ মানে দুটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হলে তাক সম্পূৰক কোণ বলে দুটা কোণ যোগ কৰি যদি আমি 180 ডিগ্ৰী পাও ইয়াক সম্পূৰক কোণ বলে ইয়াতে K আৰু L দুটা কোণ এই কোণ দুটা যোগ কৰি আমি কি পাইছো 180 ডিগ্ৰী গতিকে এটো এটা সম্পূৰক কোণ আৰু কোণৰ আৰু বহুত কেইটা কোণৰ বিষয়ে আছে ৰেখাৰ বিষয়ে আছে তোমালোকে নেক্সট ভিডিঅ' সেইবোৰৰ বিষয়ে পাই যাবা